বন্ধুসকল আপোনালোকক মোৰ চেনেল টেগ এণ্ড ইনফলৈ স্বাগতম। বন্ধুসকল যদি আপোনালোকৰ নাম ৰেচন কাৰ্ডত আছে তেন্তে নিশ্চয় এই ভিডিঅ'টো আপোনালোকে অতি গুৰুত্ব সহকাৰে চাব। নিশ্চয় চৰকাৰে ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ স্কিম প্ৰস্তুত কৰিছে আৰু এই স্কিমৰ আণ্ডাৰত আছে বহুতো বেনিফিটছ। অৰ্থাৎ বৰ্তমান চৰকাৰে ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে এনে এটা স্কিম বনাবলৈ গৈ আছে যে আগতে যদি আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে যদি চাউল বা ক্ৰাছিং যদি আনিব বিচাৰিছিলে তেন্তে কেৱল নিজৰ যিখন সুলভ মূল্যৰ দোকান আছিল সেই দোকানৰ পৰাহে আপোনালোকে এই বস্তুখিনি লাভ কৰিব পাৰিছিলে। কিন্তু এতিয়া এই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি ইণ্ডিয়াৰ ভিতৰত যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা আপোনাৰ এই বস্তুখিনি আনিব পাৰিব বা লাভ কৰিব পাৰিব। চাওক, এই স্কিমটোৰ নাম হৈছে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড। এই স্কিমৰ আণ্ডাৰত আছে আপোনাৰ বহুতো বেনিফিটছ, কিন্তু ইয়াৰ ভিতৰত সকলোকৈ ডাঙৰ যিটো বেনিফিটছ সেইটো কোৱা হৈছে যে ডেট ৰেচন শ্বপকিপাৰ্ছ অৰ্থাৎ ডিলাৰসকলে উইল নট বি এবল টু ডু দেয়াৰ আৰ্বিট্ৰেৰী, অৰ্থাৎ নিজৰ ডিলাৰসকলে কোনো ধৰণৰ মনমানি কাম কৰিব নোৱাৰিব। ৰেচন কাৰ্ড কাষ্টমাৰ উইল বি এবল টু বাই ৰেচন ফ্ৰম এনি অফ দ্য ৰেচন শ্বপছ, অৰ্থাৎ ৰেচন কাৰ্ড হোল্ডাৰসকলে যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা তেওঁলোকে নিজৰ ৰেচন অৰ্থাৎ নিজৰ বস্তুখিনি আনিব পাৰিব, লাভ কৰিব পাৰিব। এই বেনিফিটছসমূহ পাবলৈ হ'লে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডখন লিংক কৰিব লাগিব। ইয়াত কোৱা হৈছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ডাইৰেক্টেড দ্য চিটিজেনছ টু লিংক দেয়াৰ আধাৰ কাৰ্ড উইথ ভেৰিয়াছ ইম্পৰ্টেণ্ট ডকুমেণ্টছ ইনক্লুডিং ৰেচন কাৰ্ড, অৰ্থাৎ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ লগত আপোনাৰ লিংক কৰাব লাগিব। The center made it mandatory to ensure that the benefits from all the government scheme reach the people. One nation, one ration card scheme will start in the country from 1st June 2020. অৰ্থাৎ আপুনি এই স্কিমৰ আণ্ডাৰত সকলোবোৰ লাভ উপভোগ কৰিবলৈ হ'লে চেণ্ট্ৰেলে আপোনাৰ ওপৰত আধাৰ ৰেচন কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে। আৰু এই স্কিমটো দেশজুৰি আৰম্ভ হ'ব 1 জুন 2020 পৰা। আৰু আপোনালোকে কৰিব লাগিব ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক 31 ডিচেম্বৰৰ আগতে, অৰ্থাৎ 2019ৰ 31 ডিচেম্বৰ আগতে আপোনালোকে এই কামটো কৰি ল'ব লাগিব। কিন্তু আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ লিংকটো কেনেকৈ কৰিব এই বিষয়ে মই আন এটা ভিডিঅ' বনাম। যদি আপোনালোক মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'ব আৰু ভিডিঅ'টো যদি পচন্দ হয় নিশ্চয় লাইক কৰি শ্বেয়াৰ কৰি দিব।